বাল্মীকিৰ পৰা ৰত্নাকৰ কথা লৈছো প্ৰত্যেকৰে বুকুৰে বোৱাইনি মৰমৰ কোবাল সাগৰ হ'ব লাগে যদি হওক মই আজিৰ যুগৰ নতুন বহুত কষ্ট কৰিছোঁ আজি ভাল লাগিছে ইয়াত উপস্থিত হৈ সকলো ছাত্ৰ সকলোৱে সহায় কৰিছে ধন্যবাদ জনাব লাগিব আমি উপস্থিত হৈছোঁ আমাৰ যে শিল্পী সুপাৰ হিৰো দ্য কিং Jatinbora এখন সুন্দৰ ছবি তোমালোকৰ কাৰণে বনাইছে তাৰ নামটো কি ৰিলিজ কেতিয়া হ'ব মই ক'বই নালাগে চাবানে ৰত্নাকৰ মই আকবাৰ কৈছোঁ ৰত্নাকৰ ৰিলিজ হ'ব 11 অক্টোবৰৰ তাৰিখে 11 অক্টোবৰৰ পৰা Jatin Hello, BARNAGAR College. কি খবৰ? ৰত্নাকৰ কেতিয়া আহি আছে? চাবনে? চাবই লাগিব। কাঞ্চন জংঘল যেনেকৈ আপোনালোকে মৰম দিছে গতিকে আশা কৰোঁ সকলোৱে ৰত্নাকৰ চাব 11 তাৰিখে 11 অক্টোবৰ তাৰিখটো আপোনালোকে ছেভ কৰি থৈ দিয়ক সকলোৱে Yes, বয়া Thank you so much. ৰত্নাকৰ চাবনে? এদিন মৰমৰ কাৰণে মই ৰত্নাকৰ পৰা বাল্মীকি হৈছোঁ আৰু আজি মৰমৰ কাৰণে আকৌ এবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ হ'ম ৰত্নাকৰ কথা লৈছোঁ প্ৰত্যেকৰে বুকুৰে বোৱাইনি মৰমৰ কোবাল সাগৰ হ'ব লাগে যদি হ'ম মই আজিৰ যুগৰ নতুন